এখন জীৰ্ণ শীৰ্ণ ঘৰত এজন বুঢ়া আৰু এজনী বুঢ়ী বাস কৰিছিল। সিহঁতৰ ল'ৰা ছোৱালী আছিল, কিন্তু কেতিয়াবা নিজৰ নিজৰ জীৱনত ব্যস্ত হৈ সিহঁত পিতৃ মাতৃক এৰি দূৰত থাকিবলৈ ধৰিছিল। বুঢ়া বুঢ়ীয়ে অকলে থাকি জীৱনৰ দুখ কষ্ট সহি দিন কটাইছিল। সকলো দিন সিহঁতৰ বাবে একে নাছিল। কেতিয়াবা খাইছিল, কেতিয়াবা ভোকত থাকিছিল। তথাপিও সিহঁতে একেলগে থকাৰ বাবে মনটো অলপ সান্তনা পাইছিল। বুঢ়ীয়ে সদায় কত যি আছে সেইতেই সন্তুষ্ট থাকো। দিন সন্ধিয়া সময়ত বুঢ়ীয়ে ভাণ্ডাৰ চাই দেখিলে এটা দানাও চাউল নাই, দাইল নাই, একো নাই। সিহঁতে দুয়ো একেলগে বহি নিঃশব্দে থাকিল। সেইদিনা সিহঁতে একো নেখাই শুই গ'ল। এদিন দুদিন এইদৰে দুদিন ধৰি সিহঁতে ভোকত থাকাইছিল। বুঢ়ীয়ে দুখত চকুলো ঢালিছিল, কিন্তু বুঢ়াক কেতিয়াও দেখুৱাবলৈ নোৱাৰিছিল। বুঢ়াইও মনত দুখ পাইছিল, কিন্তু সাহস ৰাখি ক'লে, এইদৰে না থাকিব পাৰো, কিবা এটা কৰিব লাগিব। পুৱা শুন সূৰ্য উঠাৰ আগতেই বুঢ়াই জালটো লৈ নদীৰ পিনে ৰাওনা হ'ল। নদীৰ পাৰত বহুত সময়ে বহি থাকিল। প্ৰথমতে একো নাপালে, কিন্তু তেওঁ হাৰ মানিলনে। শেষত তেওঁৰ জালত কেইটামান মাছ পৰিল। বুঢ়াৰ মুখত অলপ হাঁহি আহিল। তেওঁ সেই মাছবোৰ লৈ বজাৰলৈ গ'ল। বহুত টকা নহ'লেও কিছু টকা তেওঁ পালে। সেই টকাৰে তেওঁ চাউল, দাইল আৰু অলপ নিমখ তেল কিনি ঘৰলৈ উভতি আহিল। বুঢ়ীয়ে সেয়া দেখি চকুত পানী আহিল। এইবাৰ দুখৰ বাবে নহয়, আনন্দৰ বাবে। তেওঁ লগে লগে ভাত আৰু দাইল ৰান্ধিলে। বহুদিন পিছত সিহঁতে পেট ভৰি ভাত খালে। সেইদিনাৰ পৰা বুঢ়াই প্ৰায় নদীলৈ গৈ মাছ ধৰিবলৈ ধৰিলে। সিহঁতৰ জীৱন এতিয়াও সহজ নাছিল, কিন্তু আশা আৰু পৰিশ্ৰমে সিহঁত আগবাঢ়িবলৈ সহায় কৰিলে। এই কাহিনীৰ পৰা আমি এটা কথা শিকোঁ, জীৱনত য'তেই কষ্ট নাথাকক, যদি সাহস আৰু পৰিশ্ৰম থাকে তেন্তে উপায় সদি পোৱা যায়।